Oh no! Hello? What are you? এই সব মানে শান্তি নাই আৰু কি হ'ল তই আজিকালি দেখোন দোকানখনো নোলোৱা হলি কি কবি আৰু ভাই কি হ'ল? ছোৱালীজনী চিনাকি হ'লো অঁ তাই মানে কথা পাতোতে পাতোতে তাই মোক প্ৰেমত পৰি গ'ল নহয় অঁ এতিয়া মানে কি তাই ইমান চিৰিয়াছলি মোক লৈ ল'লে গম পাইছা নাই মই মেছেজ নকৰিলে তাই থাকিবই নোৱাৰে তাই মানে পাগল হৈ চাওঁচোন ফটোখন চাওঁ দেখাইছোঁ একদম খানদানী ছোৱালী বুজিছ নাই এই বহুত ধুনীয়া একদম চাকাচ মাও বুজিছা অঁ বৰ ধুনীয়া ছোৱালী অ' এনেকুৱা এজনী মোকো কথা দিবি না তই চিন্তা নকৰিবি তাইৰ লগত বহুত ধুনীয়া ধুনীয়া ফ্ৰেণ্ড আছে মই চিনাকি পাই দিম ঠিক আছে ঐ ভিডিঅ' কল এটা কৰ না মোক চিনাকি কৰি দেখোন তোৰ ভাল ফেন্স বুলি তাই আছে এতিয়া ঘৰত বায়েকো থাকে ঘৰতে তাই এতিয়া ভিডিঅ' কল কৰিব নোৱাৰে নহয় গম পাইছ নাই বহুত খানদানী মানুহ না বহুত ধনী ঘৰৰ মানুহ বুজিছ নাই এনেকৈ নহয় নহয় আৰু তাই মোবাইল নম্বৰটো কাইলৈ পৰহিলৈ মোক দিবহে তাৰপিছত মই তোক ভিডিঅ' কলিং কৰি দেখুৱাই দিম এতিয়া চাবি তই আৰু শুন না 10-15 দিন এনেকৈ কথা পাতি লৈ আহিম বুলি ভাবিছোঁ বুজিছ নাই ভাল কথা আকৌ তাইক যিমান লৈ আহিব পাৰোঁ নহয় ইনশাআল্লাহ মোৰ লাইফ বনি যাব বুজিছ নাই বহুত ধনী ঘৰ ছোৱালী তাই কি ক'ম আৰু তোক তাই ৰিলচ বনাই জানো নাই কি ধুনীয়া বনাই দেখিয়ে পাগল হৈ যাবি তাই চকুকেইটা চা তাই নাকটো চা তাই মুখখন দেখিছেনে কি ধুনীয়া মোতকৈ যেনিবা তাই অকণমান মুখ তথাপিতো মই তাইক আনিহে বুজিছে নাই উঠাই দে তহঁতি কিন্তু ভালকৈ হেল্প কৰি দিব লাগিব আকৌ দেই এ যিয়ে হেল্প কৰিব লাগে মই কৰিম না তই ঠিক আছে উঠা না ঠিক আছে বাবা ঠিক আছে অ' ভাই তই এতিয়া যা তাইৰ লগত মই কথা পাতিব লাগে ঠিক আছে তুমি এতিয়া ডিষ্টাৰ্ব নকৰিবি ঠিক আছে তই দেই এতিয়া থাক মই তো সময়ত কম মুঠতে তোৰ সহায় লাগিব মোক দেই ঠিক আছে আহিছোঁ যা অ' দাদা মেৰি যাবিচোন দেই ঠিক আছে অ' ভাই তই ঘৰতে আছ নে অঁ আচ্ছা মই গৈ আছোঁ শুনচোন এই মোক অকণমান সহায় এটা কৰি দিব লাগিব দেই কি এই বেছি ডাঙৰ নহয় পাৰিবি পাৰিবি অঁ আহ ঠিক আছে মই সহায় কৰিম নহয় আহ গৈছোঁ হা আৰু 10-15 মিনিটত পাই আছোঁ দেই অঁ হ'ব দে অঁ ই সঁচাকৈ কৈছ নে মিছাকৈ চালা উঠাই দিব নেকি অ' উঠাই দিয়ক চালা মই সহায় কৰিম না অ' ভাই তোক যে মই কথাটো কৈছিলোঁ অঁ চা তাই নম্বৰটো দিলে নহয় মোক হেৰি কি কয় তাইক ৰিচাৰ্জ এটা ভৰাই দিব লাগিছিলে মোৰ তাত 100 টকা এটা আছে তাই 555 টকা এটা ভৰাই দিব লাগে মই 100 টকা এটা আছে আৰু 500 টকা এটা মোক দিয়া না ভাই মোৰ এতিয়া পইচা নাই নহয় আৰে ভাই তই যদি হেল্প কৰি দিওঁ কোনে কৰি দিব ক না হেৰি নহয় তই কৈছিলি দেখোন বৰ খানদানী বুলি আকৌ পইচা খুজিলেই যে আৰে বাবা মোৰ কি নিজৰ ষ্টেণ্ডাৰ্ড এটা নাই বুলি ভাবিছ নেকি তাইতো আছে মোক যে খুজিছে কিয় খুজিছে যদি মই এতিয়া নিদিওঁ মোৰ ৱেটটো ক'ত থাকিব চা ভাই এটা কাম কৰিব পাৰ কি? মাৰ গোটৰ পইচা দুটামান আছে তাইৰ 500 টকা এটা লৈ যাব পাৰ এইটো তই কি কৰা মুঠতে তই মুঠতে মোক যেনে ৰচোন মই চাই লওঁ অঁ 500 টকা এটা লৈ যা ঠিক আছে হ'ব দে মই এতিয়া যাওঁ হা ঠিক আছে যা
মই ৰিচাৰ্জটো লোৱালৈকে ভৰাই দিবগৈ লাগিব দেই। ঠিক আছে দে। ঐ শুন, মোক পৰহিলে পইচা ঘূৰাই দিব লাগিব। আৰে বাবা পইচাটো বাদ দে, মাল উঠাই আছো। অ দাদা, দাদা ভাইটি কোৱা। দাদা ৰিচাৰ্জটো লাগিছিলে 555। 550। ঠিক আছে আহা ভিতৰলৈ আহা। ইমান টকা ৰিচাৰ্জ তুমি কাক কৰা? আৰে আছে না দিয়া নম্বৰটো। এইটো নম্বৰ হয় চোৱা। হয় হয় মাৰি দিওঁ। এইটো ছাকচেছফুল দেখিছে? হয় ঠিক আছে দিয়া পইচা দিয়া। লগ 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 এই লগ। বৰা চোৱা 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 এইফালে আহি আছিলা কি? এইটো দেখোন মোৰ ডাঙৰ ল'ৰা ন? হয় কি কথা কৈ আছে? নহয় এইটো চোৱাই লোৱা, এইটো মোৰ ডাঙৰ ল'ৰা নেকি? আৰে নহয় অ'। আৰে বাবা হয় বুলিছো, এইটো মোৰ নিজৰ ডাঙৰ ল'ৰা নম্বৰ, তুমি চাই লোৱা। কি মিছা কথা ক'ব লাগিছে? ঠিক আছে তোক মই সেইটো নম্বৰ ফোন কৰি দিছো, চাই ল'বি। ঠিক আছে কৰক। এইটো সম্ভৱেই নহয়, মই জানো না। এইটো চাই ল'বি। দেখিছ? সঁচাকে নম্বৰ আপোনাৰ ল'ৰাটোৰ আগত? আই ভগৱান, মোক পইচা ভৰাই দিব লাগিব কিন্তু। কি হ'ল? পইচা ভৰাই দিব লাগিব। আপোনাৰ ল'ৰাই ফেচবুকত ছোৱালী হৈ ফোন নম্বৰ দিছে, মোক পইচা ভৰাই দিব লাগিব। পইচা ভৰাই দিব লাগিব মোক। তইও অলগত কিয় অলগত? তই নম্বৰ দিছ, মই তোক আগত নম্বৰ দেখাই লৈছো। এই ছোৱালীক নাম লৈ ফেচবুক খুলিছে, মই তাৰ ওপৰত কাৰোবাৰ কেছ দি দিম। কি কথা কৈ আছে? মোক পইচা ভৰাই দিব লাগিব। পইচা ভৰাই দিয়ক। আপোনাৰ ল'ৰাই এনেকুৱা বদমাছ কিয় কৰিছে মোৰ লগত? আৰে ভাই সঁচাকে ছোৱালীজনী হৈছিল, গম পাই নাই? ভাইটি শুনা, এবাৰ ৰিচাৰ্জ কৰাৰ পিছত কাকো পইচা ঘূৰাই দিয়া নাই। মই নহ'ব, আপোনাৰ ল'ৰাই কাম এইটো কৰিছে, এইটো বেয়া কাম কৰিছে, মোক পইচা ঘূৰাই দিব লাগিব। ঠিক আছে তেতিয়া অকণমান ৰখা, মই তোমাক ব্যৱস্থা কৰিম। নহ'ব পইচা দিয়ক। নহ'ব, এনেকুৱা বদমাছি কৰিছে আপোনাৰ ল'ৰাই। ধেৎ চালা, বুকুখন একদম ভাগি পৰিলে দেই। বহুত ভাল পাই পেলালোঁ ফেচবুকত নজনাকৈ। কৃষ্ণ প্ৰভু, পইচাটো ঘূৰাই দিলে হয় আৰু মানুহজনে দেই। কৃষ্ণ ইয়াততো মই চাই ল'ম ফাল্টু পাই ফেচবুকত। দেউতা মোক ক'লে নিদিবা আকৌ। ঐ তোৰ ফেচবুকৰ ভাল পাই দেই, লৈ যা। কৈ নৰকি বুকুখন ফালি ফালি ফালি